এয়া টেঙামাৰ জেলি তৈয়াৰ কৰা হৈছে। এয়া চাওকচোন বাৰু, ৰুটিৰ লগত খাবলৈ বহুত মজা লাগিব। এইটো টেঙামাৰ জেলি। কেৰাহীখন গৰম হোৱাৰ পিছত মই টেঙামাৰখিনি গুটিৰ পৰা এৰুৱাই লৈ কেৰাহীত দি দিছোঁ। এতিয়া আকৌ চাই থাকক কি হ'ব অলপ পিছত বাৰু। খন্তে সময়ৰ পাছত কি ধুনীয়াকৈ এইখিনি সিজিবলৈ লৈছে। এতিয়া চাই থাকক। এতিয়া চাওকচোন বাৰু, মই এতিয়া চেনি এড কৰিম। ইয়াত আন্দাজ অনুসৰি চেনি আন্দাজ অনুসৰি আপোনালোকে দিব। টেঙামাৰ গুটিখিনি চাই পিনে চেনিখিনি জোখত দি দিব। এনেকৈ ভালদৰে এতিয়া লৰাই দিব লাগিব। এয়া চাওকচোন বাৰু, চেনি দিয়াৰ পিছত কিমান ধুনীয়া লাগিছে দেখিবলৈ জেলিখিনি। ৰুটিৰ লগত বা ব্ৰেডৰ লগত খাবলৈ এইখিনি মজা লাগিব। ইমান ধুনীয়া হৈছে, পাক উঠি আহিছে, চেনি পাকটো উঠি কি ধুনীয়াকৈ এইখিনি সিজিবলৈ লৈছে। অকণমান এইখিনি ধুনীয়াকৈ কম জুইত ধুনীয়াকৈ এনেকৈ তৈয়াৰ হৈ যাব। চব বাৰু ইমান ধুনীয়াকৈ জেলিখিনি তৈয়াৰ হৈ গৈছে লাহেকৈ। চব বাৰু কিমান ধুনীয়া লোভনীয়। এনেকুৱা দিনত টেঙামাৰ গুটি প্ৰত্যেকৰ ঘৰতে থাকে। অলমষ্ট হৈ গ'ল জেলি তৈয়াৰ। আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে এই টেঙামাৰ গুটিটো এইটো ছিজনত হৈ যায়। আপোনালোকেও এইটো এদিন বনাই চাবচোন, খাই বহুত মজা লাগে। এয়া ৰুটিৰ লগতো খাব পাৰিব, ব্ৰেডৰ লগতো খাব পাৰিব, আপুনি যিকোনো ধৰণৰ বস্তু। আৰু যদি জলকীয়া দি দিয়ে, টেঙা মিঠা জ্বলা হ'ব, তেতিয়া আপোনালোকে ভাতৰ লগতো খাব পাৰিব। মই এতিয়া টেঙা নাই দিয়া, জ্বলা নাই দিয়া, মিঠা দিছোঁ।